ক'ত যাই আছো আমি ক'ত গৈ আছো পূজাত গৈ আছা কোন কোন আহিছা কোন কোন গাড়ী থোৱা জেগাই নাই ন আমি নামি লওঁ নেকি ন আমি নামি লওঁ মামা গাড়ী থৈ আহিব হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আজি মই আহিছোঁ গুণগুণক লৈ পছৰীয়া গাঁৱৰ মানে মোৰ জন্ম জেগাৰ মনসা পূজা চাবলৈ আজি বহুত গৰম কিন্তু তথাপিও আৰু পূজা যেতিয়া বহুত আহিব ইচ্ছাও যায় সেইকাৰণে আহিলোঁ পূজা চাবলৈ গুণগুণক লৈ আৰু গুণগুণে আহাৰ পৰাই উঠি আছে আইতাকৰ কোলাত তাই এনেও ক'ৰবাত আহিলে খোজকাঢ়ি নাহে তাই কোলাত লৈ আহিব লাগে আৰু এইবোৰ আমি কি লাগে তোমাক ৰবা আমি চাকি লৈ লওঁ চাকি ধুব অকণমান কিনি লৈ এতিয়া আমি যাম মন্দিৰৰ ভিতৰলৈ চাকি জ্বলাবলৈ আৰু এইফালে মানুহ কিমান হৈছে চাওকচোন আৰু এইফালে চেণ্ডেল থোৱা বহুত ধুনীয়া সুবিধা কৰি দিছে একেলগে চেণ্ডেলবোৰ থ'বৰ কাৰণে আৰু আমাক চেণ্ডেল থোৱা দেখা পায় গুণগুণেও এতিয়া চেণ্ডেল থয় নেৰে এইফালে হৈছে মেইন মন্দিৰৰ ছাইডেদি চাকি দিয়া ব্যৱস্থা কৰি দিয়া হৈছে আৰু ইয়াতে চবেই চাকি ধূপখিনি লগাইছে লগাই পেলাই সেইফালে মেইন মন্দিৰত সেৱা কৰিবলৈ গৈছে আৰু আমিও গৈ আছোঁ চাকি লগাবলৈ আৰু এইফালে মানুহৰ ঠেলা হেঁচাত আমি সোমাবই পৰা নাই বোলে গুণগুণৰ দায়িত্ব দি দিছোঁ মামাকক আৰু দায়িত্ব দি পেলাই আমি গৈছোঁ চাকি জ্বলাবৰ কাৰণে এইফালে চাওক এয়া আমি আছোঁ বাহিৰত আৰু এয়া হৈছে মন্দিৰৰ ভিতৰৰ ফালে আমি এতিয়ালৈকে যোৱা নাই চাকি লগাই পেলাইহে যাব লাগিব আৰু এইফালে গৰমত চাওকচোন অৱস্থা ঘামি জামি মনসা পূজাত যিহেতুকে দেওধাৰ নৃত্য কৰা হয় মানে দেউলা উঠা হয় কিন্তু আমি আহিছোঁ 12টা 1টা বজাত আৰু এইখিনি সময়ত দেউলা নুঠে দুপৰীয়া ভাগত আহে 3টা 4টা মান বজাত আৰু সেইকাৰণে আমি দেউলা দেখা নাপালোঁ আৰু এইফালে পানীৰ সুবিধাটো কৰি বিৰাট ভাল কাম কৰিছে দেই আৰু এইফালে হৈছে মন্দিৰৰ ভিতৰ ভাগ বুজি পোৱা নাই ক'ত আহিছে মাধৱ মন্দিৰ চব মাধৱ মন্দিৰ নহয় পূজা চাবলৈ আহিছে নে মনসা পূজা এতিয়া কি খাম আমি কি খাম এই তোমাকো দিছে নেকি কি দিছে তোমাক চাহ খাবা চবকে দিছে না দেখোন লোৱা কি লোৱা হ'ল কিবা খাবলৈ তাই আৰু এইবাৰ আহি গ'লোঁ স্পেচিয়েল জেগাত পূজাৰ বিশেষ আকৰ্ষণ মণিহাৰী দোকান কছমেটিক্সৰ দোকানত কি ল'বা শুন সেইটো কি হয় গুণুমাই চা কি পিন্ধিছা মাস্ক পিন্ধছা কিহৰ মাস্ক পিন্ধছা কিয়ালৰ কি লাগে তোমাক শুন হেলিকপ্টাৰ লাগে পূজা চোৱা হ'ল কিবা কিবি বস্তু কিনা হ'ল গুণগুণেও কিবা কিবি ল'লে ৰিম'ট কাৰ এখনো ল'লে আৰু এতিয়া কিবা এটা খাই লওঁ খাই পেলাই আৰু ঘৰলৈ যাওঁ আজি বহুত গৰম বেছি গৰমত এনেকৈ বহুত দেৰি থাকিব ভয়ো লাগে সৰু বাচ্ছা যেতিয়া গুণগুণজনী কিবা অসুখ হয় বুলি কি খাইছা গুণগুণ মেগী নহয় চাওমিন
পূজাত আহিলোঁ কিনো খাম আৰু চাওমিনকে খালোঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন কোনে কোনে চাওমিন খাই পূজাত আহিলে। আৰু এতিয়া গুণগুণজনী কৈ আছে তাই আইচক্ৰীম হ'ব, ঘৰতে মোক ডিমাণ্ড কৰি থৈ দিছে তাই বোলে আইচক্ৰীম খাব পূজালৈ আহি। গুণগুণ গুণগুণ কি খাইছা? আইচক্ৰীম? कुछ नहीं है। আমাৰ খোৱা লোৱা হৈ গ'ল আৰু আমি এতিয়া যাব ওলাইছোঁ ঘৰত। আৰু আহিবলৈ আমাৰ 2 ঘণ্টাতকৈ বেছি হ'ল চাগে, সেইকাৰণে আমি এতিয়া যাব লাগিব। আৰু এতিয়া গুণগুণজনীক লগাইছে বেলুন। ক'ৰবাত আহিলে বেলুন দেখিলে, বেলুন নিকিনিলে তাইতো আজি দিনটো আধৰুৱা হৈ ৰ'ব। আৰু অহাৰ পৰা আজি পূৰা আইতাকক ডিমাণ্ড কৰি আছে এইটো লাগে সেইটো লাগে বুলি। আৰু বেলুন দেখা পাই এটা কথা মোৰো মনত পৰি গৈছে, মই যেতিয়া সৰু আছিলোঁ, সৰু নহয় ডাঙৰ হোৱালৈকে ক'ৰবাত যেতিয়া বেলুন দেখোঁ নিকিনিলে মোৰো মনটো ভাল নালাগে, বেলুন কিনিছিলোঁৱে। বাৰু যি কি নহওক আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে। আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে। আৰু যদি ভাল লাগিছে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু গুণগুণ ষ্টাইৰী চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই গাইজ।